আপোনালোকে চাই আছে ষ্টাডি মেথমেটিক্স। আজি আমি ক্লাছ 10 সবতকে টান বুলি ভাবা ছাত্ৰ ছাত্ৰীয়ে সকলোতকৈ টান বুলি ভাবা যেটো চেপ্টাৰ যেটো অধ্যায় ত্ৰিকোণমিতি। আজি আমি ত্ৰিকোণমিতি এনেকৈ পঢ়িম আজিৰ পৰা তোমালোকৰ মাজত ত্ৰিকোণমিতিৰ মাজত কোনো ডাউট নাথাকিব বুলি মোৰ এটা দৃঢ় বিশ্বাস। সেইকাৰণে তোমালোকে ত্ৰিকোণমিতি ভালকে শিকিবলৈ মোৰ চেনেলটো চাই থাকা, মোৰ ভিডিঅ'বিলাক চাই থাকিবা। মই পাৰ্টকে গোটেইকেইটা ত্ৰিকোণমিতি যিমান আছে গোটেইকেইটা ভিডিঅ' বনাই দিম, তোমালোকে ভালকে মনোযোগেৰে চাবা। তো প্ৰথমে আমি নামৰ সৈতে চিনাকি হওঁ। যিকোনো বস্তু এটা পঢ়িলে, যিকোনো অধ্যায় এটা পঢ়িলে আমি প্ৰথমে তাৰ টাইটেলটো ভালকে চাব লাগে। টাইটেলত কি দিয়া আছে? টাইটেল হৈছে ত্ৰিকোণমিতি। ইয়াতে শব্দটো হৈছে ত্ৰিকোণমিতি। ইয়াতে তিনিটা চিলেবল আছে আৰু তিনিটা শব্দৰ পৰা ত্ৰিকোণমিতিটো আহিছে। ইয়াৰ অৰ্থ হৈছে কি? ত্ৰি মানে হৈছে তিনি, কোণ মানে হৈছে বাহু সাইড, আৰু ইয়াৰ মেট্ৰি মানে হৈছে মিটাৰ, যাৰ অৰ্থ হৈছে কি? যোগ। তো আমি নামটো চাই কি বুজি পালো? ত্ৰিকোণমিতি তিনিটা শব্দৰ পৰা আহিছে। কি কি শব্দ কেইটা? এটা হৈছে ত্ৰি মানে তিনি, এটা হৈছে বাহু আৰু কি? যোগ। তো এটা মনত কৰিবলৈ চেষ্টা কৰা তোমালোকে। তিনিটা বাহুৰ যোগ। তিনিটা বাহু কাৰ থাকে? আমি সকলোৱে জানো তিনিটা বাহু কাৰ থাকে? ত্ৰিভুজৰ থাকে। আৰু এটা কথা মনত ৰাখিবা তোমালোকে, যেতিয়া মই কম ত্ৰিকোণমিতি তেতিয়া তোমালোকৰ মাইণ্ডত এটা কথা আহিব লাগিব। সেই কথাটো হৈছে কি? সমকোণী ত্ৰিভুজ। ত্ৰিকোণমিতি যিমান আছে আমি যিমান পঢ়িম ইয়াতে গোটেইবিলাক সমকোণী ত্ৰিভুজৰ ওপৰতে নিৰ্ভৰ কৰি হ'ব। যদি কোনো এটা ত্ৰিভুজ সমকোণী নহয় সেইটো কি হ'ব? আমি তাক এটা লম্ব দানি সেইটোকে সমকোণী বনাই। তোমালোকে বুজি পাইছা? এটা বস্তু মই ভালকে মনত ৰাখিবা, যদি মই ত্ৰিকোণমিতি বুলি কওঁ, যেতিয়া ত্ৰিকোণমিতি শব্দটো শুনিবা তেতিয়া কি মনত কৰিব লাগিব? এটা সমকোণী ত্ৰিভুজ। তো সমকোণী ত্ৰিভুজ কেনেকে? তো মই প্ৰথমে ত্ৰিকোণমিতি আৰম্ভ কৰাৰ আগতে সমকোণী ত্ৰিভুজৰ লগত ভালকে পৰিচয় হৈ লওঁ। সমকোণী ত্ৰিভুজনো কি? ইয়াৰ কি কি হ'ব পাৰে? ইয়াৰ ভূমি কি? ইয়াৰ লম্ব কি? ইয়াৰ কৰ্ণ কি? গোটেইকেইটা বস্তু আমি প্ৰথমে শিকি লওঁ। মনত পেলোৱা, কোণ সাপেক্ষে ত্ৰিভুজ তিনি প্ৰকাৰৰ। এটা হৈছে সূক্ষ্মকোণী ত্ৰিভুজ, এটা হৈছে সমকোণী ত্ৰিভুজ আৰু এটা হৈছে কি? স্থূলকোণী ত্ৰিভুজ। তো সমকোণী ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ এটা কোণ কিমান ডিগ্ৰী? 90 ডিগ্ৰী। তো এইটো কোণৰ এইটো ত্ৰিভুজ আমি যদি নাম দিলো ABC ত্ৰিভুজৰ বি কোণ 90 ডিগ্ৰী মানে সমকোণ। সেইকাৰণে এইটো কি বুলি কোৱা হ'ব? সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। আৰু যিবিলাক কোণৰ তিনিটা কোণৰ মাপে কি হয় 90 ডিগ্ৰীতকৈ কম হয় সেইবিলাক কোণক কি বুলি কোৱা হয়? সূক্ষ্মকোণী ত্ৰিভুজ। আৰু যিবিলাক কোণৰ এটা কোণ 90 ডিগ্ৰীতকৈ বেছি হয় সেইবিলাক স্থূলকোণী ত্ৰিভুজ কোৱা হয়। মই ইয়াৰ আগতে ক্লাছ 9 এইবিলাক তোমাৰ ক্লাছ 9 পঢ়ি আহিছে। তো সমকোণী ত্ৰিভুজ ABC এটা কি? সমকোণী ত্ৰিভুজ। ইয়াৰ বি কোণটো কিমান ডিগ্ৰী দি আছে? বি কোণটো দি আছে 90 ডিগ্ৰী। অৰ্থাৎ 90 ডিগ্ৰী কোণৰ অপজিট ফালে যিটো আছে, যিটো বাহু আছে এটা 90 ডিগ্ৰী কোণ, ইয়াৰ বিপৰীত ফালে যিটো বাহু আছে এই বাহুটোক আমি অতিভুজ বুলি কওঁ। ইয়াৰ আৰু এটা নাম হৈছে কি? কৰ্ণ। ইংৰাজীত কি বুলি কওঁ? হাইপোটেনিয়াছ। ইয়াৰে বি কোণ তো সমকোণী, এইটো কি বুলি কওঁ আমি? লম্ব বা পাৰপেণ্ডিকুলাৰ। এইটো কি বুলি কওঁ? ভূমি বুলি কওঁ বা বেজ বুলি কওঁ। এইটো হৈছে। তো কোণ সাপেক্ষে ত্ৰিকোণমিতি হৈছে কি? ত্ৰিকোণমিতি হৈছে কোণৰো ইয়াত কথা আছে। গতিকে আমি এইবিলাক লম্ব ভূমি এইবিলাকতকৈ আমি এইটো বস্তু জানিব লাগিব। এই কোণ যদি লওঁ, এই কোণ সাপেক্ষে AB ভূমি আৰু C কোণ সাপেক্ষে BC ভূমি হ'ব পাৰে। গতিকে মই সেইবিলাক ক'ব নাযাওঁ, মই তোমালোকে কি ক'ম? তো তোমালোকে ভূমি লম্ব কৰ্ণ এইবিলাক জনাৰ ওপৰত এইটো জানিব লাগিব। এই কোণ যদি লওঁ, এই কোণৰ লগত দুটা বাহু লগ হৈ আছে। দুটা বাহু চোৱা, AB বাহু আৰু AC বাহু। এতিয়া AC বাহুটো কি কৈছিলো মই? এইটো কৰ্ণ। গতিকে এইটো বাদ আৰু AB বাহু যে আছে এইটো কোৱা হ'ব এই কোণ এৰ সন্নিহিত বাহু। আৰু এই কোণৰ
এই কোণৰ বিপৰীত ফালে যেটো বাহু আছে কি বাহু আছে এই কোণৰ বিপৰীত ফালে BC বাহু আছে গতিকে কোণ A ৰ বিপৰীত বাহু গলে কোনটো বাহু বুজিব লাগিব BC বাহু বুলি বুজি পাব লাগিব ঠিক তেনেকে C কোণৰ সাপেক্ষে এনেকৈ হ'ব C কোণ সাপেক্ষে BC বাহু কি হ'ব সন্নিহিত বাহু হ'ব আৰু C কোণৰ বিপৰীত ফালে AB বাহু আছে গতিকে AB বাহু কি হ'ব বিপৰীত বাহু এতিয়া ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ ইয়াৰ B কোণটো কিমান 90 ডিগ্ৰী গতিকে ABC এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব তো সমকোণী ত্ৰিভুজ হলে ইয়াৰ তিনিটা বাহু আছে এই তিনিটা বাহুৰে আমি 6টা অনুপাত উলিয়াব পাৰিম কেনেকৈ অনুপাত AB by AC AD by BC তেনেকে BC by AC BC by AB আৰু কি উলিয়াব পাৰিম আৰু আমি কি উলিয়াব পাৰিম AC by AB আৰু এটা আছে কি AC by BC এই তিনিটা বাহুৰে আমি এই 6টা অনুপাতে উলিয়াব পাৰিম ইয়াতকে বেছি আমি অনুপাত উলিয়াব নোৱাৰিম এই যে অনুপাত বিলাক যে আছে অনুপাত বিলাক কোণৰ সাপেক্ষে হ'ব পাৰে B কোণ বাদ দিয়া B কোণ 90 ডিগ্ৰী এই দুটা বাদ দিয়া B কোণ হ'ব A কোণ আৰু C কোণ আমি ধৰলাম A কোণ সাপেক্ষে আমি যদি ইয়াতে কওঁ sin of angle A এটো লিখে কেনেকে sin A ইয়াৰ সূত্ৰটো কেনেকুৱা sin A মানে কি A কোণ সাপেক্ষে A কোণ যে আছে A কোণৰ কোণ A ৰ বিপৰীত বাহু আৰু অতিভুজ বা কৰ্ণ অতিভুজক আৰু এটা নাম কি কৰ্ণ তেনেকে cosine of angle A এটো লিখে কেনেকে cos A এটো কি হ'ব তলত হ'ব কৰ্ণ বা অতিভুজ আৰু ওপৰত কি হ'ব angle A যে আছে angle A হৈছে ইয়াৰে সন্নিহিত বাহু আৰু tangent of angle A এটো লিখে কেনেকে tan A তো tan এর অর্থ হইছে কি কোণ A এর বিপরীত বাহু বাই কোণ A এর সন্নিহিত বাহু একেবারে সহজ sin A এর বিপরীত হইছে cosec A মানে cosecant of angle A cosecant of angle A ইয়াক সৰুকে কেনেকে লিখে cosec A ইয়াৰ অৰ্থ হৈছে কি sin টো কেনেকে আছিল অনুকূল sin টো আছিল A কোণৰ বিপৰীত বাহু বাই অতিভুজ গতিকে এইটো হ'ব কি কৰ্ণ বা অতিভুজ বাই A কোণৰ বিপৰীত বাহু ইয়াৰ পিছত আহিব sec A মই কৈছিলো যে sec হৈছে cosৰ বিপৰীত cosineৰ বিপৰীত হৈছে কি secant cos টো মনত আছে তোমালোকৰ নিশ্চয় মনত আছে cos টো হৈছে A কোণৰ সন্নিহিত বাহু বাই কৰ্ণ গতিকে secant of angle A এটো লিখিব কেনেকে sec A এটো কি হ'ব ওপৰত আহিব কৰ্ণ বা অতিভুজ আৰু তলত কি যাব কোণ A ৰ কি সন্নিহিত বাহু ঠিক তেনেকে টেনজেন্টৰ বিপৰীত হৈছে কি কোটেনজেন্ট অফ এংগেল A এটো কেনেকে শৰ্ট ফৰ্মত কেনেকে লিখিব কোট A ইয়াৰ অৰ্থ হৈছে কি কোণ A ৰ সন্নিহিত বাহু বা কোণ A ৰ বিপৰীত বাহু এই 6টা মই যে কৈছিলো 6টা কি হয় ত্ৰিভুজৰ কোণ সাপেক্ষে
এটা ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত কেইটা হ'ব পাৰে 6টা হ'ব পাৰে আৰু এই 6টা অনুপাতৰ নাম দিয়া আছে এইবিলাক হৈছে সাইন কোসাইন টেনজেন্ট কোটেনজেন্ট সেকেন্ড আৰু কোসেকেন্ড দেখেন মনত ৰাখাৰ এটা সৰু ম্যাথমেটিক্স দি তো মই মোৰ পিছফালে তিনিটা আজব সেন্টেন্স লিখিছো একেবাৰে আজব সেন্টেন্স তিনিটা আছে সাইন বি কোসেক কোস হৈনিক সেক আৰু টেন বি কোট এই তিনিটা সেন্টেন্স তোমালোকে 2-3 বাৰ 4 বাৰ যি পাৰা 3-4 বাৰকে তোমালোকে পঢ়িবা মনত ৰাখিবা সাইন বি কোসেক কোস হৈনিক সেক আৰু টেন বি কোট এটা কেনেকুৱা মানে সাইন যে আছে মই কৈছিলো সাইনৰ বিপৰীত হৈছে কোসেক আৰু কোসৰ বিপৰীত হৈছে সেক আৰু টেনৰ বিপৰীত হৈছে কি কোট ইয়াৰ বিগ মানে কি এইটো বিপৰীত বাহু বাই কৰ্ণ আৰু হৈনিক মানে কি হৈ বনাইছে এইখিনি কি বুজাইছে এইখিনি বুজাইছে সন্নিহিত বাহু আৰু কো দি কি বুজাইছে কৰ্ণ গতিকে কোস এই সমান কি হ'ব সন্নিহিত বাহু বাই কৰ্ণ আৰু সেক এর কি হ'ব উল্টা হ'ব গতিকে ইফালে বজাত কৰ্ণ বাই সন্নিহিত বাহু তেনেকে টেনৰ ভিতৰত হৈছে কি বিপৰীত বাহু বাই সন্নিহিত বাহু আৰু টেনৰ বিপৰীত হৈছে কি কোট গতিকে কোটটো কি হ'ব কোট উল্টা ফলৰ পৰা যাব তোমালোকে উল্টা ফলৰ পৰা যাব সন্নিহিত বাহু বাই বিপৰীত বাহু এই তিনিটা সেন্টেন্স আজব লাগিলে এই তিনিটা সেন্টেন্স তোমালোকে 3-4 বাৰকে মনত 3-4 বাৰকে পঢ়িবা চাবা তোমালোকৰ এনেই মনত থাকিব ইমান বেছি কৰিব নালাগে এনেকুৱা নহয় যে এইকেইদিন একবাৰে মুখস্থ কৰি পাগল হ'ব লাগিব এনেকুৱা কথা নহয় তোমালোকে কি কৰিবা এই তিনিটা সেন্টেন্স 3-4 বাৰকে পঢ়িবা তাৰ পিছত চাবা তোমালোকে কেতিয়াও পাহৰিব যোৱা এটো মই আৰু বাৰ কৈছো সাইন বি কোসেক ইফালৰ পৰা হা সাইন মানে আছে বিপৰীত বাহু বাই কৰ্ণ ইফালৰ পৰা যা কোসেক মানে আছে কৰ্ণ বাই বিপৰীত বাহু তেনেকে কোস হৈছে সন্নিহিত বাহু বাই কৰ্ণ ইফালে যা সেক মানে আছে কি কৰ্ণ বাই সন্নিহিত বাহু আৰু ইয়াতে কি দিয়া আছে টেন মানে বিপৰীত বাহু বাই সন্নিহিত বাহু আৰু কোট মানে আছে কি সন্নিহিত বাহু বাই বিপৰীত বাহু তোমালোকে আনসারটা অনুশীলনী 8.1 ৰ 1 নম্বৰ প্ৰশ্ন উত্তৰটো কৰিম 1 নম্বৰ প্ৰশ্ন কি দিয়া আছে প্ৰথম প্ৰশ্নটো পঢ়িলো কি দিয়া আছে ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB 24 cm BC 7 cm তেন্তে কি উলিয়াব দিছে আমাক sin A উলিয়াব দিছে cos A উলিয়াব দিছে sin C উলিয়াব দিছে আৰু cos C উলিয়াব দিছে তো প্ৰথমে আমি ইয়াৰ চিত্ৰটো অংকন কৰিম এইটো ABC সমকোণী ত্ৰিভুজ ইয়াৰে B কোণটো কিমান 90 ডিগ্ৰী AB বাহু কিমান 24 cm BC বাহু কিমান 7 cm দিয়া আছে তো আমি কোৰ পৰা স্টার্ট কৰিম আমাক যিখিনি দিয়া আছে আমি তাৰে পৰা স্টার্ট কৰিম কি দিয়া আছে আমাক AB বাহুৰ যোগ দিয়া আছে AB সমান 24 cm BC বাহুৰ যোগ দিয়া আছে BC সমান কিমান 7 cm আৰু এংগল B সমান কিমান 90 ডিগ্ৰী এইখিনি দিয়া আছে এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব আৰু সমকোণী ত্ৰিভুজ হলে তাত আমি পাইথাগোৰাছৰ উপপাদ্য খটুৱাব পাৰো পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ তো আমি কি লিখিম সমকোণী ত্ৰিভুজ ABC পৰা পাও কি পাও কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়ার যোগ লম্ব স্কয়ার এতে কর্ণ কি কর্ণ হইছে AC ভূমি কি ভূমি হইছে AB আর লম্ব কি লম্ব হইছে BC এইখিনি বুঝছিল তার পিছত চোৱা AC তো আমাক দিয়াই নাই কিন্তু AB দি আছে B কিমান দি আছে 24 আৰু BC কিমান দি আছে 7 AC square সমান কি হ'ব 24 স্কয়ার বলে হ'ব 576 আৰু 7 স্কয়ার বলে কিমান হ'ব 49 এটা প্লাস AC square এই দুটো যোগ হ'ব এই দুটো যোগ করলে কিমান হ'ব 625 কার বর্গ 625 হৈছে 25 এর বর্গ গতিকে ইয়াত আমি কি লিখিম AC সমান 25 সেন্টিমিটার তো মনত কৰা sin A এর উত্তৰটো কি আছিল sin A সমান
মই দিয়া সেন্টেন্সটো কি আছিল sin বিগ কোসেক বিগ মানে কি আছিল বিপৰীত বাহু বাই কৰ্ণ ইয়াতে sin এ হ'ব গতিকে এই কোণৰ বিপৰীত বাহু আৰু ইয়াতে কি হ'ব কৰ্ণ ইয়াতে চোৱা চিত্ৰ চোৱা এটো এক কোণ ইয়াৰে বিপৰীত বাহু হৈছে কি BC গতিকে আমি কি লিখিম BC আৰু কৰ্ণ কি AC গতিকে ইয়াতে কি লিখিম AC BC কিমান দিয়া আছে 7 আৰু AC কিমান দিয়া আছে 25 গতিকে sin a ইকুৱেল টু কি হ'ব 7/25 তবে cos a মোৰ দ্বিতীয় সেন্টেন্সটো তোমালোকে মনত কৰা কি কৈছিল মই cos সৈনিক sec সৈনিক মানে কি আছিল সন্নিহিত বাহু বাই কৰ্ণ ইয়াতে a আছে গতিকে a কোণৰ সন্নিহিত বাহু আৰু তলত কি হ'ব কৰ্ণ a কোণৰ সন্নিহিত বাহু ইয়াতে চোৱা a কোণৰ লগত লাগি থকা দুটা বাহু হৈছে এটা বাহু হৈছে AB আৰু আনটো বাহু হৈছে কি AC তো AC ইয়াত কৰ্ণ গতিকে এইটো কথা নাহিব আহিব কি AB a কোণৰ সন্নিহিত বাহু AB বাই AC AC হৈছে কি কৰ্ণ AB কিমান দি আছে 24 দি আছে আৰু AC কিমান বলাইছে আমি 25 গতিকে cos a ইকুৱেল টু কিমান হ'ব 24/25 আৰু লগতে আমাক কি লৈছে আৰু লগতে আমাক কোনে কৈছে sin c ইয়াতে sin a আছে লগতে এতে কি হৈ গৈছে sin c হৈ গৈছে একেই কথা sin b cosec b মানে কি বিপৰীত বাহু ইয়াতে c আছে গতিকে c কোণৰ বিপৰীত বাহু তলত কি হ'ব কৰ্ণ c কোণৰ বিপৰীত বাহু কোনটো চোৱা এটা হৈছে c কোণ ইয়াৰ বিপৰীত বাহু কোনটো ab দেখি c কোণৰ বিপৰীত বাহু হৈছে ab আৰু কৰ্ণ কি কৰ্ণ হৈছে ac ab কিমান দি আছে 24 দি আছে আৰু ac কিমান হৈছে 25 গতিকে sin c সমান হ'ল কি হ'ব 24/25 আৰু এটা হলো কৈছে আমাক cos c তো cos c cos এর সূত্রটি কি আছে কোণ c সন্নিহিত বাহু আর তলত কি হ'ব কৰ্ণ c কোণৰ সন্নিহিত বাহু আৰু c কোণ ইয়াৰ লগত লাগি থকা বাহু হৈছে কি BC আৰু কৰ্ণ কি AC BC কিমান দি আছে 7 দি আছে আৰু AC কিমান দি আছে 25 হৈ গ'ল আমাৰ sin c কিমান হ'ল 24/25 আৰু cos c কিমান হ'ল 7/25 তোমালোকে ফোন প্ৰথমে মোৰ চেনেলটো ষ্টাডি মেথমেটিক্স চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা